বন্ধুসকল এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মেঘালয়ৰ গাৰোসকলৰ মাজত অতিকৈ জনপ্ৰিয় তেলবিহীনভাৱে ৰন্ধা মুৰ্গী মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। চিকেন কাপ্পা বা দৌ কাপ্পা নামে জনপ্ৰিয় এই ব্যঞ্জনবিধ খাৰ আৰু সৰহকৈ জলকীয়া দি ৰন্ধা হয়। খাবলৈ পিছে বৰ সোৱাদ হয়। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মাংসৰ এই ব্যঞ্জনবিধ ৰান্ধোতে কি কি সামগ্ৰী লাগিব চাওঁ আহকচোন। মুৰ্গী মাংস লোৱা হৈছে, মই লোকেল চিকেন লৈছোঁ। পানী, খোৱা ছ'ডা, নিমখ, থেতেলিয়াই লোৱা আদা, মান ধনিয়া পাত আৰু কেঁচা জলকীয়া। গাৰোসকলৰ পৰম্পৰাগত এই কাপ্পা ৰেচিপিটোত কেঁচা জলকীয়া সৰহকৈ দি ৰন্ধা হয়। আমি যিহেতু তেওঁলোকৰ দৰে জ্বলা খাব নোৱাৰোঁ, সেয়ে জ্বলা যিমান খাব পাৰে সেই হিচাপত জলকীয়া দি ৰান্ধি খাব পাৰে। অৱশ্যে আমাৰ ঘৰত জ্বলা খোৱা হয়, সেইবাবে জলকীয়া অলপমান সৰহকৈ দিয়া হৈছে। এতিয়া মিক্সিৰ জাৰটোত কেঁচা জলকীয়াকেইটা দি তাতে মান ধনিয়াৰ পাতকেইটা ছিঙি দিব লাগিব। তাৰপিছত অলপ সহতাকে মিক্সিত পেষ্ট বনাই ল'ব লাগিব। এতিয়া কেৰাহীখন জুইৰ ওপৰত দি ভালদৰে গৰম কৰিব লাগিব আৰু তাতে ধুই লোৱা মাংসখিনি দিব লাগিব। এতিয়া প্ৰয়োজনমতে নিমখ, কেঁচা জলকীয়া আৰু মান ধনিয়াৰ পেষ্টখিনি ঢালি খুব ভালদৰে লৰাই প্ৰায় 2 মিনিটমান সময় ভাজিব লাগিব। খুব কম বস্তুৰে আৰু অতি সহজতে এই মাংসবিধ ৰান্ধিব পাৰি আৰু খাবলৈও বহুত জুতি লগা হয়। এতিয়া জুই সামান্য কমাই ঢাকোনখন লগাই প্ৰায় 10 মিনিটমান সময়ৰ বাবে মাংসখিনি সিজিবলৈ দিব লাগিব। মাজতে এবাৰ মাংসখিনি ভালদৰে লৰাই আকৌ ঢাকি দিয়া হৈছে। মাংসখিনিত নিমখ দিয়া হৈছিল বাবে নিজে নিজেই পানী ওলাইছে। মাংসখিনি প্ৰায় 10 মিনিটমান সময় সিজোৱা হৈ গৈছে। এতিয়া মাংসখিনিত আদাৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব লাগিব। তাৰপিছত আকৌ ঢাকোনখন লগাই প্ৰায় 5 মিনিটমান সময়ৰ বাবে মাংসখিনি সিজিবলৈ দিব লাগিব। এতিয়া মাংসখিনিত খোৱা ছ'ডাখিনি দি ভালদৰে লৰাই দিব লাগিব। মই 3 ভাগৰ 1 চামুচ খোৱা ছ'ডা দিছোঁ। খোৱা ছ'ডাৰ সলনি আপোনালোকে কলা খাৰো নিজৰ হিচাপত দিব পাৰিব। এতিয়া মাংসখিনিত প্ৰায় 2 কাপ পানী ঢালিব লাগিব। তাৰপিছত ভালদৰে লৰাই প্ৰায় 30 মিনিটমান সময়ৰ বাবে মাংসখিনি সিজিবলৈ দিব লাগিব। যদি ব্ৰইলাৰ চিকেনেৰে মাংসখিনি ৰান্ধে তেনেহ'লে 1 কাপ পানী ঢালিব লাগিব আৰু 20 মিনিটমান সময় সিজাব লাগিব। এতিয়া গেছৰ জুই উচ্চ কৰি ঢাকোনখন লগাই দিব লাগিব। ত্ৰিশ মিনিট হৈ গৈছে আৰু ঢাকোনখন খুলি চোৱা হৈছে। মাংসৰ পানী শুকাই আধাতকৈও কমি গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। গৰমে গৰমে ভাতৰ লগত গাৰোসকলৰ প্ৰিয় ব্যঞ্জনৰ জুতি লওক। মাংসৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। মাংসৰ এই ব্যঞ্জনবিধ গ্ৰেভিকৈ ৰখা হয়। এডোখৰ মাংসত এচামুচ জোল দি তেওঁলোকে পৰিৱেশন কৰে। মেঘালয় যাওঁতে এই কাপ্পা মাংসৰ সোৱাদ লৈছিলোঁ। অৱশ্যে ব্ৰইলাৰ চিকেন আছিলে। এতিয়াও সেই সোৱাদ জিভাত লাগি আছে। ময়ো ঠিক তেনেকৈ ৰান্ধিছোঁ। বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনালে নথৈ সুখী হৈ ৰ'ম। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষতে থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।